নমস্কাৰ ৰাইজ, মই অনুপম এণ্ড ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। তো বহুত দিনৰ মূৰত আজি অলপ দীঘল ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। কিমান আৰু মিনি ব্লগ চাই থাকিব, আজি বোলো দীঘল ব্লগ এটাকে বনাই দিওঁ। মানে বতৰটো এনেকুৱা হ'লে মোৰ ভিডিঅ' বনাবলৈ বেছি মন যায়। চাওকচোন কিমান ধুনীয়া হৈ আছে। যেতিয়া বৰষুণ আহে ন, গোটেই গছপাতবোৰ পূৰা সেউজীয়া সেউজীয়া হৈ যায়। কিমান ধুনীয়া পৰিৱেশ। এতিয়া বেষ্ট এতিয়া গৈ আছোঁ আৰু কলেজলৈ। তো চাই থাকিব কি হয়। বহুত দিনৰ মূৰত এনেকৈ মানে দীঘল ভিডিঅ' বনাবলৈ লৈছোঁ, নিজকে কিবা কিবি লাগিছে। চাই থাকিব কিনো হয়। পৰিৱেশটো চাওক কি ধুনীয়া ৰাইজ। ইয়াতকৈ আৰু কিবা লাগেনে? গৈ থাকোঁ এতিয়া। ক্লাছ আছে 10টাৰ পৰা, এতিয়া 9:30 ইয়াতে হ'লেই। এতিয়া যাওঁ, চাই থাকিব কি হয়। আগতে মানে ৰাইজ এইটো ৰাস্তাত এনেকৈ আহিবলৈ ভয় লাগে, মানে বৰষুণ দিয়া বতৰ। এনেকুৱা বৰষুণ হয়, গোটেই ৰাস্তা গেলি পকি অৱস্থা নাইকিয়া হৈ যায়। এতিয়া চাওক ৰাস্তা পৰিৱৰ্তন চাওক, ইমান ধুনীয়া হৈ গ'ল। বহুত ৰাস্তা পৰিৱৰ্তন আনি দিছে। বাইক চলাই গৈ আছে, আমি কলেজ গৈ আছোঁ। এইফালে গংগা চাৰিআলি পাই গ'লোঁ। ফাইনেলি গংগা চাৰিআলি। এতিয়া যাব লাগে পূব মাজুলী কলেজ। কাম দেখোন এইফালে আহি আহি কলেজ পাই গ'লোহি। এইখনেই হৈছে আমাৰ কলেজ। পূৰা এতিয়া কেইটা বাজিলে? 10:06। এইফালে টাইম 10:06 হ'ল। এতিয়া কলেজ ক্লাছ আছে, মানে ক্লাছ 10টাৰ পৰাই আছিলে। এতিয়া ক'তনো ক্লাছটো হৈছে চাওঁ, ক্লাছটো কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। বতৰো বেয়া, মানুহো নাই কলেজত। কিমান কথাবোৰ খেলি মেলি হৈছে আৰু শুধৰাই ল'ব আপোনালোকে। প্ৰথম ভিডিঅ' নহয় জানো, খেলি মেলি হৈ যাব, কি কথা আছে। আমি এইফালে ৰাইজ কলেজ আহি প্ৰথম কাম এইটোৱে কৰোঁ। চাওক, প্ৰথমতে মোবাইলটো চাৰ্জত দি লওঁ, তাৰপিছতহে আমি ক্লাছ কৰিম, হয় নাই বেছ? আহিছোঁ এতিয়া, ক্লাছটো কৰি লওঁ, তাৰপাছত আকৌ লগ পাই আছোঁ। বাই। ফাইনেলি ক্লাছ এটা কৰিলোঁ আৰু এতিয়া আপোনাৰ টাইম এইফালে 11:25 হৈ গ'ল। ক্লাছ এটা কৰিলোঁ। মোৰ মানে কলেজত আহি এনেকুৱা লাগে যেন এইখন LP স্কুললৈহে আহি আছোঁ। চাওকচোন বাৰু, কোনোফালে ল'ৰা ছোৱালী নায়েই, ক'ৰবাত এটা দুটা। মানে কি হ'ল, আপাগিলাখনৰ গম পোৱা নাই আৰু কলেজ আহিবই ইচ্ছা নকৰা হ'ল। বেষ্ট কিবা এটা কৈ দিয়া। আজি ভাল লাগিলে, ভাল লাগিল। বতৰ বেয়া যদিও ল'ৰা ছোৱালী নাই যদিও বহুত দিন ভালেই লাগিলে। চাই থাকিব এতিয়া আৰু ঘৰমুৱা হওঁ, সেইখিনি আৰু দেই। আমাৰ মাজুলী ITI গাইজ। এইটো বিল্ডিং বনাই আছে। তো কলেজৰ পৰা মানে এইফালে এই বেজৰ মোমাইক ঘৰত চাহৰ জুতি ল'বলৈ আহিলোঁ। এইফালে বনগাঁৱত। এইফালে মাইনা এটা লগ পাইছোঁ। কি খবৰ, ভালনে? কি পঢ়ি আছা? আজি স্কুল নগ'লা নি? বন্ধ পৰীক্ষা? অঁ, মানে এতিয়া স্কুলবোৰ বন্ধ হৈ আছে মানে। তো এইফালে চাহৰ জুতি ল'বলৈ আহিলোঁ দেই। ফাইনেলি চাহ কি শিখৰ পেলা লাগে নি? শিখৰ পেলা শিখৰ হয়, শিখৰো কোৱা তুমি? এতিয়া বিস্কুট চাহ মাৰি দিওঁ বেজৰ মোমাইকৰ ঘৰত আহিলোঁ, চাহ খালোঁ। এইফালে আমাৰ মেইন বস্তু তামোল খালোঁ। এতিয়া গৈ থাকোঁগৈ আৰু ঘৰলৈ। আৰু কথা এটা কৈ দিওঁ, মোক মানে বহুতে সুধি আছিল তুমি কি পঢ়ি আছা বুলি। তো মই এবাৰ BA 6 চেমৰ হয়, আৰু 3 মাহৰ পাছত BA কমপ্লিট হ'বগৈ। আৰু তাৰপিছত আৰু গোটেই জিন্দগী বেকাৰ। ইমানখিনি এতিয়া ঘৰলৈ ধুনীয়াকৈ গৈ থাকোঁ। আৰু বাকীটো বাদ দিয়ক, ভাত পানী বাদ দিয়ক, এই আলহী ঘৰত আহিলে যে একাপ চাহ আৰু এখন তামোল, এইটো বস্তুটো যে দিয়ে, এইটো মানে অসমীয়া মেইন বস্তু। মানে ইয়াতকৈ আৰু একো নালাগে আৰু। একো নাই। বেজা চলোৱা, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। বাৰু হ'ল, তুমি চলোৱা। নতুন ড্ৰাইভাৰ, মই শিকাই আছোঁ ইয়াক কেনেকৈ কি কৰিব লাগে।
এতিয়া ধুনীয়াকৈ ঘৰত যাওঁ আৰু বেছি দীঘলীয়া নকওঁগৈ আৰু ভিডিঅ'টো গাইজ 1 ঘণ্টা ক্লাছ কৰি 4 ঘণ্টা বৰবাদ কৰি ফাইনেলি আমাৰ এইফালে ঘৰ পালোহি আৰু এতিয়া বেজকো বিদায় দিওঁ বাই বাই তো আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিলে যদি ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি জনাই থৈ যাব কেনেকুৱা হৈছে কথাবোৰ অলপ উল্টা পুল্টা হৈছে সেইখিনি আপোনালোকে নিজে শুধৰাই ল'ব যদি নতুনকৈ কোনোবা আহিছে তেন্তে ছাবস্ক্ৰাইবটো কৰি থৈ যাব বাই বাই